হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিছে আৰু HSLC কম্পাৰ্টমেণ্টেল এক্সামত বহুতো ছাত্ৰ ছাত্ৰীসকলে ফেইল হোৱা দেখা গৈছে আৰু যিসকলে পাছ কৰিছে এতিয়াতো তোমালোকে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'ব লাগিব আৰু কেনেকুৱা ল'ব লাগিব মই এইটো ভিডিঅ'ত সকলোখিনি জনাই দিম। তাৰ আগতে তোমালোকে যদি এডুকেশ্যন আছাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা। ভিডিঅ'টো স্কিপ নকৰি তোমালোকে একেবাৰে শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰিছা তেওঁলোকে এতিয়া কি কৰিবা? তো ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰিছা তেওঁলোকৰ হাতত আৰু কোনো বেলেগ উপায় নাই আৰু তোমালোকে এক্সামত ৰিচেকিং কৰিব নোৱাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে 2026ত নেক্সট ইয়াৰ 2026ত তোমালোকে আকৌ মেট্ৰিক এক্সাম দিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সকলো নোটছ বহি তোমালোকৰ সকলোখিনি আছে, তোমালোকে এতিয়াই পঢ়াত লাগি যোৱা। তোমালোকে ভাল এটা নম্বৰ লৈ 2026ত তোমালোকে মেট্ৰিক এক্সাম দি ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা আৰু তোমালোকে এতিয়াই পঢ়াত লাগি যোৱা। তোমালোকে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। তোমালোকে ডিমোটিভেট নহবা, তোমালোকে এতিয়াই পঢ়াত লাগি যোৱা। তোমালোকে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিছে তেওঁলোকে এতিয়া কেনেকুৱা এডমিশ্যন ল'বা? তো ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক এক্সামত পাছ কৰিছে তেওঁলোকে অলৰেডি এডমিশ্যন হৈ গ'ল আৰু তেওঁলোকৰ ক্লাছবিলাকো আৰম্ভ হ'ল। তো এতিয়া তোমালোকে তেওঁলোকৰ লগতে কেনেকৈ এডমিশ্যন ল'বা বা তেওঁলোকৰ লগতে এডমিশ্যন হ'বনে নাই? তো ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ লগতে ছেইম ইয়াৰতে তোমালোকে তেওঁলোকৰ লগতহে এডমিশ্যন ল'ব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যি প্ৰচেছত এডমিশ্যন লৈছে তোমালোকে ছেইম প্ৰচেছত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া যিসকলে প্ৰাইভেট কলেজত এডমিশ্যন ল'বা বা যিসকলে গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'বা তোমালোকে আৰামছে ল'ব পাৰিবা। যিসকলে গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'বা তেওঁলোকৰ কাৰণে চিট কেইটামান ৰাখি থৈছে। কম্পাৰ্টমেণ্টেল এক্সামত যিসকলে পাছ কৰিছে সেইসকলৰ কাৰণে ৰাখি থৈছে। তোমালোকে প্ৰিন্সিপাল ছাৰৰ লগত বা তোমালোকে টিচাৰৰ লগত তোমালোকে কথা পাতি তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিছে তোমালোকে টেনশ্যন কৰিব নালাগে, তোমালোকৰ এডমিশ্যন হৈ যাব। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰিছে তোমালোকৰ আৰু কোনো বেলেগ উপায় নাই। তোমালোকে এতিয়াই পঢ়াত লাগি যোৱা। তোমালোকৰ HSLC 26 দিবৰ কাৰণে তোমালোকে আৰু কোনো বেলেগ উপায় নাই। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ কাৰণে এই দুটা আপডেট আছিল।